নতুন ভিডিঅ'তে আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ ওচৰলৈ অকণমানি ভিডিঅ' এটা দিছোঁ চাব বুলি। আমাৰ ঘৰৰ এয়া লেট্ৰিনৰ কামখিনি হৈ আছে, লেট্ৰিন আৰু বাথৰুমৰ। অকণমান আপোনালোকৰ ওচৰলৈ ভিডিঅ' কৰি লৈ আহিলোঁ। প্ৰথমৰ পৰা দিয়া নাই, মই তাত যোৱা নাছিলোঁ বাবে। আৰু অকণমান আপোনালোকক এয়া লেট্ৰিনৰ এইটো বাথৰুম আৰু লেট্ৰিন ইয়াত দুটা হ'ব, তাৰে অকণমান ভিডিঅ'টো এনেকৈ মানুহে কাম কৰি থাকোঁতে ভিডিঅ' এটা কৰি আনিছিলোঁ। আৰু লগতে মই ঘৰৰ অকণমান ৰং কৰিছিলোঁ, আপোনালোকক কৈছিলোঁ দেখাম সেইখিনি। ঘৰৰ ৰংখিনি এইটো ৰুমটোত অৰেঞ্জ কালাৰ কৰিলোঁ। এইটো অৰেঞ্জটো ঘৰৰ ভিতৰ হয় কাৰণে এনেকৈ দেখাইছে, অৰেঞ্জটো লাইট কালাৰ হয়তো, লাইট অৰেঞ্জটো হয়। এয়া গোটেই ৰুমটোত লাইট অৰেঞ্জটোৱে কৰা হৈছে, ৰুমটো আন্ধাৰ বাবে এনেকুৱা দেখাইছে। এয়া এইফালে এয়া ৰুমৰ কিনাৰৰ ছাইডৰ বেৰখনত এয়া গ্ৰীণ কালাৰ দিয়া হৈছে। আৰু এয়া আগফালৰ ৰুমটো এয়া দেখিছেনে, এয়া লাইট অৰেঞ্জটোৱে দিয়া হৈছে। আৰু এয়া অৰেঞ্জ কালাৰ আৰু গ্ৰীণ কালাৰ দিয়া হৈছে। এইটো লাইট অৰেঞ্জটো হয়, আৰু এইফালে এয়া এখন বেৰত গ্ৰীণ কৰা হৈছে। আৰু এয়া দেখিছেনে, এইটো আগফালৰ ৰুমটো হয়। মই ভিডিঅ'টো দেখাইছোঁ, এইফালে কাম লাগি আছে সেইকাৰণে তলত এইবোৰ বস্তুবোৰ পৰি আছে। মই আপোনালোকক পিছফালৰ পৰা দেখাইছিলোঁ, এতিয়া আগফালে দেখাই দিছোঁ। এইবোৰ গোটেই কাম কৰি আছে, আপোনালোকে তলবোৰ নাচাব, এইবোৰ কাম কৰি থকাৰ বাবে লেতেৰা হৈছে। এই আগফালৰ এইবোৰ দেখিছেনে, এইবোৰে কালাৰ দিছোঁ। আৰু অকণমান এইবোৰ চিমেণ্ট হয়, আৰু তলত সেয়া ৰ'দ আৰু এইবোৰ কাঠ দিয়া আছে, লেট্ৰিন বাথৰুমৰ চব ঢলাই দিব যেন, সেইবাবে সেই অকণ আপোনালোকক ইটা ঘৰ লেট্ৰিনৰ বাথৰুমৰ কাম লগোৱাৰ কাৰণে। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।